মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈ প্ৰথমতে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আজি অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ আপোন পাঠৰ পাঠ নং 15ৰ শাক পাঠৰ প্ৰশ্নোত্তৰকেইটা আলোচনা কৰিবলৈ ওলাইছোঁ। শব্দ অৰ্থকেইটা চাই ল'বা। আজিৰ ফাৰ্ষ্ট কোৱেশ্চন মানে ক নম্বৰ প্ৰশ্নটো হ'ল কলীয়া ভোমোৰা দলং আৰু নৰনাৰায়ণ সেতুৱে কোন জিলা সংযোগ কৰিছে? ইয়াৰ উত্তৰটো লিখিবা। কলীয়া ভোমোৰা দলঙে নগাঁও আৰু শোণিতপুৰ জিলাক আৰু নৰনাৰায়ণ সেতুৱে বঙাইগাঁও আৰু গোৱালপাৰা জিলাক সংযোগ কৰিছে। খ নম্বৰ প্ৰশ্নটো হ'ল দলংবোৰৰ পৰা আমাৰ কি উপকাৰ হয়? ইয়াৰ উত্তৰটো লিখিবা। দলংবোৰৰ পৰা বা দলং এখনৰ সহায়ত নদীৰ দুয়োফালে থকা ৰাস্তা দুটাৰ সংযোগ হয়। দলঙৰ ওপৰেদি মানুহ খোজকাঢ়ি বা যান বাহন চলাই অহা যোৱা কৰে, বয় বস্তু অনা নিয়া কৰে, অৰ্থাৎ দলঙৰ সহায়ত দুই পাৰৰ মানুহৰ মাজত আদান প্ৰদান হয়। গ নম্বৰ প্ৰশ্নটো আছে দলং শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দুটা শব্দ কি? ইয়াৰ উত্তৰটো লিখিবা। দলং শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দুটা শব্দ হ'ল সাঁকো আৰু সেতু। খ নম্বৰ প্ৰশ্নটো হ'ল সাঁকো কিহেৰে সজা হয়? ইয়াৰ উত্তৰটো লিখিবা। সাঁকো বাঁহ বা কাঠেৰে সজা হয়। ঙ নম্বৰ প্ৰশ্নটো আছে শিল সাঁকো ক'ত বুলি জনা যায়? এই শিল সাঁকোৰ বিষয়ে এটি টকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো লিখিবা। শিল সাঁকো উত্তৰ গুৱাহাটীত বুলি জনা যায়। এইবাৰ শিল সাঁকোৰ বিষয়ে এটি টকা লিখিব কৈছে। এই শিল সাঁকোৰ কি আছে ইয়াৰ পৰা চাই লিখিব পাৰিবা যে এই শিল সাঁকোখন দীঘলে 140 ফুট আৰু বহলে 8 ফুট আছিল। সাঁকোখনৰ প্ৰতিষ্ঠা শিল প্ৰায় 7 ফুট দীঘল আৰু 1 ফুট ডাঠ আছিল। সৰ্বমুঠ 16টা ডাঙৰ খুঁটাৰ ওপৰত এই শিল সাঁকোখন থিয় কৰোৱা হৈছে। এই শিলৰ সাঁকোখন নিৰ্মাণ প্ৰণালী অতি চমৎকাৰ আছিল আৰু আগৰ যুগত সেই তেতিয়াৰ আজিৰ পৰা প্ৰায় 1000 বছৰ আগত যে এই কল কাৰখানা বা যন্ত্ৰপাতি আদি নোহোৱা সময়তো অসমীয়া মানুহে ইমান ডাঙৰ আৰু শক্তিশালী শিলৰ সাঁকো নিৰ্মাণ কৰিছে, সেইটোৱে এতিয়া আমাৰ কাৰণে বৰ গৌৰৱৰ বিষয়। প্ৰথম 6 নম্বৰ প্ৰশ্নটো কৈছে কি প্ৰতাপ সিংহই কোনখন নৈৰ ওপৰত শিল সাঁকো সজাইছিল? উত্তৰটো লিখিবা। ইয়াৰ উত্তৰটো হ'ল প্ৰতাপ সিংহই দৰিকা নৈৰ ওপৰত শিল সাঁকো সজাইছিল। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো কৈছে ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কি কাম কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা। ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ কাৰণে অসমৰ সীমা বৃদ্ধি কৰিছিল, কলা কৃষ্টিৰ প্ৰসাৰ, বাট পথ নিৰ্মাণ, দৌল দেৱালয় নিৰ্মাণ, ওচৰ চুবুৰীয়া ৰাজ্যবোৰৰ সৈতে সম্পৰ্ক স্থাপন, বিদ্যা শিক্ষাৰ চৰ্চা আদি বিষয়ত উন্নতি কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল শেষত পুনৰবাৰ ভোগালী বিহুৰ সকলোলৈ শুভেচ্ছা জনাই আজিলৈ ইমানেই। ধন্যবাদ।